হেল্ল' গাইজ, ৱেলকাম টু মাই মিনি ব্লগ। আজি হৈছে ডে 1 জোৰোণৰ দিন। আজি আমাৰ দাদাৰ জোৰোণ আছে, তো আমি সকলোৱে জোৰোণ দিব যাবলৈ ওলাইছোঁ আৰু এজনী নতুন বৌক আমাৰ পৰিয়াললৈ আদৰিবলৈ আমি গৈ আছোঁ আৰু এতিয়া আমি গৈ পালোঁ। এয়া হৈছে ছোৱালী ঘৰৰ পৰিৱেশ। দেখিবলৈ বহুত ধুনীয়া লাগিছে, বহুত ভালদৰে সজাইছে আৰু নতুন পৰিয়াল এটাক আদৰিবলৈ লৈছে তেওঁলোকেও। আৰু গৈ মেলি পাই এনেদৰে বহি আছোঁ বৌজনীৰ অপেক্ষাত, কেতিয়ানো বাহিৰলৈ ওলাই আহিব। তো আমি সকলোৱে এনেদৰে ৰখি আছোঁ আৰু এতিয়া নতুন বৌজনী ওলাই আহিলে, দেখিবলৈ খুব ধুনীয়া। আৰু আমি এতিয়া চাহ পানী খাই ল'লোঁ, অলপ খাই উঠি পেলাই এনেদৰে বহি আছোঁ। সঁচাকৈ ক'বলৈ গ'লে ছোৱালীৰ জীৱনটো সঁচাকৈয়ে এটা বহুত দুখ লগা, নিজৰ ঘৰখন এৰি আৰু বেলেগ এখন ঘৰলৈ যাবলৈ লাগে। এতিয়া তাৰপিছত আমি আকৌ ভাত খাবলৈ আহিলোঁ, ভাত পানী খাই ল'লোঁ, টাইমো হৈছে আৰু খাই মেলি উঠি পেলাই এনেদৰে বহি আছোঁ। সোনকালে ঘৰ যাব মন গৈছে, মেখেলা চাদৰ পিন্ধা অভ্যাস নাই আগতে, মানে সোনকালে ঘৰ যাই হলকাওঁ। আৰু এই বৌজনী সকলোকে মান ধৰি আছে, মান ধৰা পৰ্ব আছে আমাৰ অসমীয়াত। আৰু আমি এতিয়া ঘৰা-ঘৰি যাবলৈ ওলালোঁ, কাৰণ ৰাতিলৈ আৰু দৰা বৰা আছে। তো ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব।